কোন দেশৰ ৰাষ্ট্ৰপতি দুজন? ইয়াৰ উত্তৰটি হৈছে সান মাৰিনি। পৰমাণু বোমাৰ পৰীক্ষা সকলোতকৈ প্ৰথমে কোনখন দেশে কৰিছিল? ইয়াৰ উত্তৰটি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ 17 জুলাই 1945 চনত। কোন দেশৰ মানুহে গছত বাস কৰে? উত্তৰটি হৈছে আফ্ৰিকাৰ কংগো বেচিনৰ বাসী। বিশ্বৰ সকলোতকৈ প্ৰাচীন ধৰ্ম কি? ইয়াৰ উত্তৰটি হৈছে হিন্দু ধৰ্ম। বিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটি হৈছে চেৰাপুঞ্জী, মেঘালয়। বিজুলীৰ আৱিষ্কাৰক কোন, কেতিয়া, ক'ত কৰা হৈছিল? উত্তৰটি হৈছে জাৰ্মানীৰ ওৱান গাৱেৰিকে 1672 চনত কৰিছিল। পৃথিৱীৰ সকলোতকৈ প্ৰাচীন বিশ্ববিদ্যালয় কোনখন? ইয়াৰ উত্তৰটি হৈছে পামিয়া বিশ্ববিদ্যালয়, ইটালী। যৌন সম্পৰ্ক কৰাৰ সময়ত পুৰুষ আৰু মহিলাৰ ভিতৰত কোনে বেছি শান্তি অনুভৱ কৰে? উত্তৰটি হৈছে মহিলা। 1 জানুৱাৰী 2020 ইং বৰ্ষৰ দিনা ভাৰতবৰ্ষত কিমানটা শিশুই জন্মগ্ৰহণ কৰিছে? ইয়াৰ উত্তৰটি হৈছে 67,385 শিশুৱে।